উল্টা গ'লে মালটো মই কি জানো। হেল্ল' গাইজ, বৰ্তমান আমি So hey guys, this is your Manoj and welcome back to my YouTube channel. এনেই ওলাই আহিলোঁ ক'লে গৈ আছে বহুত জানো লগৰ এটা আমাৰ ঘৰলৈ আহিলে, তাকে সি বোলে ফুৰি আহোঁ বৈ, বোলো বৈ ক'ত যাওঁ আৰু বৈ, তাকে আহি আছোঁ। ই কৈছে ধুনীয়া জেগা এডোখৰ আছে বোলে, যাওঁচোন বৈ। আৰু এইফালে ঢেকীয়াখোৱা বৰনামঘৰ লাডেগড় পালোহি। আৰু এইখন লাডেগড় আৰক্ষী চকী, এইটো লাডেগড় চাৰিআলি। এইফালে মইনাপুৰীয়া নামঘৰলৈ যাব পাৰি। মইনাপুৰীয়া নামঘৰৰ ভিডিঅ' লাগিলে ক'ব পাৰে আপোনালোকে। আৰু এইফালেদি বীৰ লাচিত বৰফুকনৰ মৈদামলৈ যাব পাৰি। আমাৰ যোৰহাটত মানে গোটেই সংস্কৃতিয়ে ভৰপূৰ, মানে যোৰহাটখনক আমাৰ সংস্কৃতিৰ ৰাজধানী বুলি কয়। যেনিয়ে নাযায় আপুনি সংস্কৃতিয়ে ভৰপূৰেই দেখা পাব। ইয়ালৈ আহিম কেতিয়াবা, ভিডিঅ' বনাব লাগিব লাচিত বৰফুকন মৈদামটোত। এখন চেনিজান চাহ বাগান পালোহি। এইফালে চেনিজান, এইফালেদি সোমাই দিলোঁ। এখন ধুনীয়া বাগান। আমাৰ ইয়াত মানে এটাই আৰু ভাল, আপুনি যেনিয়ে নাযায় চাহ দেখিবই। অসমটো সেইকাৰণেনো ফেমাছ ন চাহৰ কাৰণে। মুগা আৰু এৰী খাদ্য বৃক্ষৰ জনদ্ৰব্য সংৰক্ষণ কেন্দ্ৰ। আচ্ছা, মুগা আৰু এৰী পলুৰ যোনবোৰ মানে খাদ্য ইয়াত সংৰক্ষণ কৰি থয়। ইমান দূৰলৈকে চকুৱে দেখিছোঁ অকল বাগানেই। কোনফালে গৈছিলা হয়? এইটো নিচানে চোন তোমাৰ ঘৰটো কোনখিনি? আগলৈ ই মোক কৈছে বোলে নয়নৰ ঘৰ এইখিনিতে, ৰৈ আছোঁ এইখিনিতে। কৃষ্ণ নামঘৰ পহু ঘৰ কৃষ্ণ। ইছ ৰাম ৰাম ৰাম। থানেশ্বৰ আছে নাই ঘৰত? ল'ৰাটোক মাত্ৰা দি চাওঁ, বহুত দিন দেখা নাই অ'। এনেকৈয়ে লগৰটোৰ ঘৰত সোমালোঁ আৰু এনেকৈ সোমাই আহি থাকোঁতে দেৰি হৈ গ'ল। তাৰপৰা আকৌ বৰষুণো দি দিলে, সেইকাৰণে ব্লগটো কণ্টিনিউ কৰা নহ'লে। একেবাৰে ভাবিছিলোঁ ব্লগটো আৰু নিদিওঁ আৰু, এইটো আধাখনীয়া হ'ল যেতিয়া। তাৰপিছতে আকৌ লগৰ তন্ময়ে ফোন কৰি ক'লে যে বাবা ৰামদেৱ মন্দিৰ যাওঁ বৈ। তাৰপৰা সেইকাৰণে ভাবিলোঁ এইখিনি দুইটা মিলাই এটা ব্লগ কৰি পেলাওঁ আৰু। তাৰপৰা এতিয়া এইখিনিৰ পৰা বাবা ৰামদেৱ মন্দিৰলৈ যোৱা ভিডিঅ'। চ' আপোনালোকে চাব আৰু। বৰ এটা ভাল নহ'ল বাৰু, হ'লেও চাব। উল্টা গ'লে মালটো মই কি জানো। কিবা ক'ব ক'লে আহিছে আপুনি? আমি বাবা ৰামদেৱ মন্দিৰলৈ আহি আছোঁ বুলি। তো হেল্ল' গাইজ, বৰ্তমান আমি আছোঁ বাবা ৰামদেৱ মন্দিৰত। এইটো একচুৱেলি মোৰ চেনেল নহয়, এই মংগলৰ চেনেল। মালিকক ইয়াৰ পিছত আকৌ মালিকে চম্ভালিব। আমি যোৰহাটৰ বাবা ৰামদেৱ মন্দিৰলৈ আহি আছিলোঁ, এতিয়া ওপৰলৈ গৈছোঁ। মানুহৰ ভিৰহে যিয়ে কেমেৰা ল'বলৈ লাজেই লাগে। আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে। ইমানখিনিয়ে আছিলে আজিলৈ, বাই বাই আৰু।